নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি বামুণ গাঁৱত বসন্ত ভাগৱত পাঠ আছে আৰু এতিয়া সকলো দলে বলে ওলাই আহিছে, সকলো ৰাইজ বৰ্তমান এতিয়া এয়া ভাগৱত ফুৰাবলৈ আহিছে। কিছু ভাগৱতৰ দৃশ্য বৰ্তমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কিছু সময় পাছত ভাগৱত পাঠ হ'ব আৰু আপোনালোকক অলপমান ভাগৱত পাঠ শুনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। ফাইনেলি গাইজ বৰ্তমান এতিয়া নামঘৰত আহি আছোঁ আৰু প্ৰথমতে এইটো ৰাস্তা দি আহিব লাগিব বৰ্তমান। আৰু কি সুন্দৰকৈ বৰ্তমান লাইটিং লগাইছে চাওকচোন আৰু খুবেই বহুত ভাল লাগিছে। আৰু বৰ্তমান এতিয়া নামঘৰৰ ভিতৰত যাম, নামঘৰৰ ভিতৰত কিছু দৃশ্য আপোনালোকক দেখুৱাম আৰু লগতে আপোনালোকক ভাগৱত পাঠ শুনাম আৰু সকলো ভাগৱত পাঠ শুনিবলৈ বৰ্তমান স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম গেটখন আৰু বহুত সুন্দৰ লাগিছে বৰ্তমান ইয়াত আহি আৰু লগত আছে এইটো চেনিয়াম আৰু বৰ্তমান আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। কৃষ্ণে কহিলন্ত কি কব কাহিনী সুক মহামুনি পৰাজাত কৰাবে হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন কৃষ্ণ গুণ বিনে নাহি আনন্দৰ থান পৰম মধুৰ ৰস জানি কৰা পান সাধু সংগে কৃষ্ণ গুণ যিজনে শুনয় কীৰ্তাৰ্থ হয় আতি নাহিকে সংশয় নমো নমো কৃষ্ণ মোৰ পুৰা মন কাম কৰ্ণে মুখে বিছেদন হৌকত ৰাতুল চৰণ দুই হৃদয়ৰ শোক ভয় অৰুণ চৰণ পাতে কিয় তোৰ ইজাৰ বৰ্তমান এতিয়া ঘৰলৈ আহি আছোঁ আৰু সময়ো হৈ গ'ল। সময় এতিয়া বৰ্তমান 12 বাজিল আৰু আপোনালোকক অলপমান ভাগৱত পাঠ শুনাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।